নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন আকাশৰ তৰা ধাৰাবাহিকখনত নীলাৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত জীৱনী, প্ৰকৃত নাম কি, প্ৰকৃত ঘৰ ক'ত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, এই সকলোবিলাক কথা হয়তো আপোনাৰো নিশ্চয় জানিবলৈ মন যায়। আপুনিও নিশ্চয় ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয়তা লাভ কৰা মন আকাশৰ তৰা নামৰ ধাৰাবাহিকখন চাই হয়তো সকলোৱে ভাল পাইছে। আপুনিও নিশ্চয় জানিব বিচাৰিছে সেই মন আকাশৰ তৰা ধাৰাবাহিকখনত নীলাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ বিষয়ে, ৰিয়েল জীৱনৰ বিষয়ে। আপুনি যদি অভিনেত্ৰী গৰাকীৰ অভিনয় চাই ভাল পাইছে, তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু অভিনেত্ৰী গৰাকীৰ অভিনয় কেনেকুৱা পাইছে চাই মন আকাশৰ তৰা ধাৰাবাহিকখনত অৱশ্যেই আপুনি কমেণ্টত জনাব। লগতে ভিডিঅ'টোত আপুনি এটা লাইক কৰিব যদি আপুনি অভিনেত্ৰী গৰাকীৰ অভিনয় চাই ভাল পাইছে। তেন্তে আহক আমি বেছি পলম নকৰি মন আকাশৰ তৰা ধাৰাবাহিকখনত নীলাৰ চৰিত্ৰত অভিনয় কৰি থকা জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী গৰাকীৰ ৰিয়েল জীৱনৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে যদি এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই আৰু যদি আপুনি অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল জীৱনৰ বিষয়ে জানিব বিচাৰে, প্ৰতিখন ধাৰাবাহিকৰে অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল জীৱনৰ বিষয়ে যদি জানিব বিচাৰে, তেন্তে আপুনি এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি অভিনেত্ৰী গৰাকীৰ বিষয়ে জানি লওঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন আকাশৰ তৰা ধাৰাবাহিকখনত নীলাৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত ৰিয়েল নাম হৈছে ৰুহী আমিন বৰা আৰু তেওঁৰ নিক নেম অৰ্থাৎ ঘৰত মতা নাম হৈছে ৰুহী। আৰু অভিনেত্ৰী ৰুহী আমিন বৰাৰ ঘৰ হৈছে তিনিচুকীয়াত, কিন্তু তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। আৰু জনপ্ৰিয় অভিনেত্ৰী ৰুহী আমিন বৰাৰ জন্ম হৈছিল 1994 চনৰ 21 অক্টোবৰ তাৰিখে। আৰু যদি আমি অভিনেত্ৰী ৰুহী আমিন বৰাৰ হাইট ৱেটৰ কথা ক'বলৈ যাওঁ, তেন্তে তেওঁৰ হাইট হৈছে 5.5 ফিট আৰু ৱেট হৈছে অভিনেত্ৰী গৰাকীৰ 46 কেজি এপ্ৰক্স। এইবাৰ আমি জানো আহক অভিনেত্ৰী ৰুহী আমিন বৰাৰ আমি শিক্ষাগত অৰ্হতাৰ বিষয়ে। ৰুহী আমিন বৰাই স্কুলীয়া শিক্ষা লাভ কৰিছিল তিনিচুকীয়াৰ পৰা আৰু তাৰ পিছত তেওঁ এইচএছ পাছ কৰে ডিব্ৰুগড়ৰ পৰা আৰু মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰে তেওঁ গুৱাহাটীৰ পৰা। প্ৰিয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী ৰুহী আমিন বৰাৰ জীৱনৰ প্ৰথমখন ধাৰাবাহিক হৈছে তেওঁ জীৱনৰ মায়াবিনী। মায়াবিনী ধাৰাবাহিকখনত মায়াৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। আৰু তাৰ পাছত প্ৰিয় দৰ্শক, জনপ্ৰিয় অভিনেত্ৰী ৰুহী আমিন বৰাই দ্বিতীয়খন ধাৰাবাহিক ৰেঙনি চেনেলত সম্প্ৰচাৰিত নাহৰ নামৰ ধাৰাবাহিকখনত নাহৰৰ চৰিত্ৰত অভিনয় কৰিছিল। আৰু বৰ্তমান তেওঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন আকাশৰ তৰা ধাৰাবাহিকখনত নীলাৰ চৰিত্ৰটোত অভিনয় কৰি আছে। আৰু আপোনালোকে নীলাৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। অভিনেত্ৰী গৰাকীৰ যদি অভিনয় চাই ভাল পাইছে, তেন্তে আপুনি নিশ্চয় কমেণ্টত জনাব। আৰু যদি আপুনি জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ ৰিয়েল জীৱনৰ বিষয়ে জানিব বিচাৰে, নজনা কথা জানিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।